তোমালোকৰ টকা পইচা মাটি ঘৰলৈকে বহুত কিবা কিবি আছে সেই কিবা কিবিবোৰৰ মাজত এই আকাশ নামৰ ল'ৰাটো নাথাকিলেও তোমাৰ হয়তো একো অসুবিধা নহয় মায়ে কেনেকৈ কি কৈ থৈ গ'ল মোৰ ওপৰত বিশ্বাস নাই নেকি তোমাৰ যিকোনো ৰিলেশ্যনশ্বিপৰ ওপৰত আমাৰ বিশ্বাসবোৰ হেৰাই গৈছে আৰু তোমাৰ নিজতকৈ বেছি বিশ্বাস কৰোঁ তোমাক মই আৰু এনেকৈ ৰৈ নাথাকো বুজিছা কি কৰিবা পাপাক আমাৰ সকলোবোৰ কথা কৈ তেওঁতো মানি নলয় আৰে কৈতো চাম তোমাৰ ওপৰত একশ্যন ল'ব পাৰে সকলো একশ্যন আৰু ৰিয়েকশ্যন আছে আৰু এই কথাষাৰ দেখোন তুমি ভালদৰে জানা কি তুমি কি ৰিয়েকশ্যন তোমাৰ ওচৰলৈ দৌৰি গুচি সাহস হ'ব তোমাৰ তুমি কোৱা তোমাৰ সাহস হ'ব নে নাই মোক গ্ৰহণ কৰা মাত্ৰ এবাৰ ফোন কৰিবা দৌৰি আহিম তোমাৰ ওচৰত মালাৰূপী নাম সেন্দুৰো দি আগলৈ চাই গাড়ী চলাওঁ চকু দুটা পিছলে পেচেঞ্জাৰক চাই চলাব নহয় এটা কাম কৰিব যদি পিছলে চাই চলাব লাগে এটা কাম কৰি দুটা চকু আনি দিব ইয়াত লগাই দিব আপুনি মিটিং কৰি ল'ম এই দুটাই গাড়ী চলাম এই দুটাই ছোৱালী চাম হ'বতো কলেজলৈ যোৱাৰ আগত তাই কলৈ গৈছে কি কৰিছে কাক লগ ধৰিছে এইবোৰৰ ওপৰতো তুমি চকু দিব পাৰা মই কি চেনেলৰ সাংবাদিক নেকি নে কেমেৰা এটা লৈ আপোনালোকৰ বেডৰুমে ঘূৰি ফুৰি ক'ত গৈছে ছোৱালী আরে মই সিধা কথা আপনি ডিউটি দিছে বিয়া পানি কলেজত থব লাগে কলেজৰ পৰা টানি ইয়াত থব লাগে বাস বাস খুৱাইছো নিছো আনিছো খালা খাতা মই আৰু কি কৰিম আৰু মই পিছলে চাই গাড়ী চলাব নোৱাৰো মই নিজে চকু দিব নোৱাৰো সেইকাৰণে মই তোমাক দায়িত্ব দিছো সেইকাৰণে কৈছো ভৈয়া মোৰ দুটামান কথা পাতিবলগীয়া দুটা কথা কৈ লাভ নাই এখনমান প্ৰশ্ন সুধিছে আপোনাৰ বিৰুদ্ধে বোলে কিয় কি কৰি আছে মই কি জানো আৰু এইবিলাক কথা জনাৰ দৰকাৰো নাই মোৰ উত্তৰ এটাই মই নাজানো জনাৰ দৰকাৰো নাই বুজিলে চকু লগাই এইপিনে চাব লাগে এনে ৰাখিলো মুখত বৰ কথা পিছে কামত হলে একো দাম নাই